নমস্কাৰ, মই ৰূপম বৰুৱা। এই এখন নতুন ধাৰাবাহিকৰ পাইলট এপিছড এটাত কাৰণে কাম কৰি আছোঁ। ইয়াতে আমাৰ মেকআপৰ কাম কৰিছে দীপিকাই। তেওঁৰ এটা ইউটিউব চেনেল আছে, দীপিকা অফিচিয়েল বুলি। খুব সুন্দৰ মেকআপ কৰিছে আৰু মানে আমিতো লৈয়ে থাকোঁ মেকআপ, কিন্তু মই সঁচাই নিজেই খুব ভাল পাইছোঁ। আৰু আপোনালোকে তেওঁৰ চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব, কমেণ্টো কৰিব। থেংক ইউ।